বৰল যদি কেতিয়াবা এনেকৈ বৰলৰ ঘৰ বনা যদি দেখা নাই, এইটো ভিডিঅ'ত দেখা পাব আপোনালোকে। ইমান ডাঙৰ। এই আমাৰ ভিতৰত বাঁহ লৈছে। ইয়াক মানে এই বাঁহটো ভাঙিব পৰা নাছিলোঁ। আজি 4-5 মাহ ধৰি ইয়াক এতিয়া মানে ইয়াত মেক্স লগাইছোঁ। কালিৰ পৰা এয়া কৰি আছোঁ। কালিৰ পৰাই জুই মেক্স ভিতৰত মানে, গতিকে মানুহ মাতিলেও মানুহে চবেই ভয় খায়। আৰু এই বৰলে কামুৰি মানুহো মাৰিছে। আমাৰ ধনচিৰিটো মৰিছে এজন। এই বৰলটো কামুৰি বহুত বিষাক্ত হয়, গতিকে ভয়ো লাগে। তথাপি ভয় কৰি ঘৰৰ ভিতৰত বাঁহ ল'লে যিহেতু। এতিয়া কি কৰিম, যোৱাকালি বহুত মানে ওলালে বৰলটো। যোৱাকালি বহুত সিফালে মানে পাৰ হৈ গৈছে। এতিয়াও মানে কেইটামান আছে। এয়া দেখিছে ওপৰত উৰি ফুৰিছে। আৰু এয়া মাটিটো পৰিছে চাওক এইবোৰ। এতিয়া কেইটামান আছিলে বিচনা চিচনা চব পৰিলে। সেয়া চাওক, চাওক। জুই দিয়াতে 2-এটা থকাটো গৈ আছে এতিয়া। ভিতৰত আৰু আছেনে নাই গম পোৱা নাই। কেৱল জুয়ে দি আছোঁ, কেৱল জুয়ে দি আছোঁ। এতিয়াও 1-2টা আছে। যোৱাকালিৰ পৰা এতিয়ালৈকে মানে সিহঁতৰ শেষেই হোৱা নাই। সেয়া উৰি ফুৰিছে দেখিছেনে। সেয়া এই ফুটা ফালে ওলাই যায় বাহিৰত। ফুটা ফালে ওলাই যায়, সিহঁতে আকৌ ভিতৰত সোমাই আহে। এইটো নমাব পাৰিম আজি। মালিকে পাৰিলে আৰু পাৰাটো নেদেখুৱালোঁ। খুচি দিলে টুপকৈ পৰিলে। এতিয়া এয়া বাৰান্দাত ৰাখি দিছোঁ। চাওক কেনেকৈ এই ওপৰৰ বাকলিটো মানে বাটুলি গুটি মাৰি খুচি ওপৰৰ বাকলিটো এৰাই দিলে। চাওক কেনেকৈ বনায়। নাই এয়া চব মাক হৈ গ'ল আৰু। কোনে ওলাব দিছিলে? টাইমত ওলোৱা নাখালে বহুত হেৰি টোপ পালে হয়। এতিয়া নাই আৰু। কেনেকুৱা ঠাককৈ বনাই দেখিছা। 1 2 3 4 এইটো লগত 5, এইটো লগত 6 হৈছিলে। এইটো সৰুটোৰ লগত 6 হৈছিলে। এইটোৰ লগত 6 হৈছিলে। তো আজি ভিডিঅ'টো ইমানেই বৰলৰ ভিডিঅ' দিলোঁ। আৰু যদি ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।